হয় নমস্কাৰ আজি আমাৰ ষ্টুডিঅ'ত আছে আমাৰ পাঠক ডাঙৰীয়া আজি আমাক কি নতুন নতুন বিধান দিব জনাব পাঠক ডাঙৰীয়া হেতি ৰোগটো ক'লে ভাল আছে ৰোগটো ক'লে ভাল আছে পাঠক ডাঙৰীয়া আমাৰ এই মুহূৰ্তত এটা ফোন কল আহিছে ফোনটো লৈ লওঁ ডাঙৰীয়া হয় জনাব আপুনি ক'ৰ পৰা কৈছে মই আদাবাৰীৰ পৰা কৈছো হয় জনাব আপোনাৰ ৰোগটো জনাব মোৰ গেষ্ট্ৰিক হয় গেষ্ট্ৰিক বুলি ক'লে বয়স হয় আপোনাৰ বয়সটো ক'লে ভাল হয় ডাঙৰীয়া জনাব আপোনাৰ বয়সটো জনাব মোৰ বয়স 18.5 বছৰ হয় আপুনি এটা কাম কৰিব তেলত পুৰা বস্তু যিমান পাৰে সিমান বঢ়াই খাওক আৰু পানীটো কমাই খাওক আৰু কুকুৰ মূত্ৰটো খাওক নিশ্চয় ভাল হৈ যাব এইটো আপুনি মিনিমাম 8 মাহ মান কৰিলে ভাল হৈ যাব ঠিক আছে বাৰু আমি এই মুহূৰ্তত কন্টেক্ট এটা বিৰতি লৈ লওঁ বিৰতিৰ পিছত পুনৰ আহিম আমি ঠিক আছে ডাঙৰীয়া এই মুহূৰ্তত কন্টেক্ট বিৰতিৰ পিছত পুনৰ আহিম হাতিমলৈ আয়ো মোৰ জোনালী দেহা মন জোৰালে পুনৰ আহিছো আমি পাঠক ডাঙৰীয়াৰ সৈতে হয় পাঠক ডাঙৰীয়া আমি নেক্সট এটা ফোন কল এটা লৈ লওঁ ডাঙৰীয়া হয় জনাব আপুনি ক'ৰ পৰা কৈছে মই দিল্লীৰ পৰা কৈছো হয় দিল্লীৰ পৰা কৈছে ডাঙৰীয়া হয় আপোনাৰ ৰোগটো জনাব কি হৈছে মই ডায়াবেটিস হৈছে বয়সটো কিমান আপোনাৰ মোৰ বয়সটো 13 আপুনি এটা কাম কৰিব ভাত তিনিবেলা তিনাজ খাব মিঠা বস্তু যিমান পাৰে সিমান বঢ়াই খাব তাৰপিছত আপোনাৰ হেৰি কৰিব ৰাতিপুৱা এই কিবিলাক খোজ কাঢ়িব নালাগে যিমান পাৰে সিমান আৰাম খাই খাওক এইটো মিনিমাম 6-7 মাহ কৰিলে নিশ্চয় ভাল হৈ যাব হয় ডাঙৰীয়া আপুনি শুনিব পাৰিছে হয় 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 আমি আৰু পিছত ফোন কল লৈ ল'ম এই মুহূৰ্তত আমি আমাৰ দেশখাই মোকমৰা গাঁৱত আমাৰ সাংবাদিক উপস্থিত আছে আমি পোনপটীয়াভাৱে তেখেতৰ তাতে যাব চেষ্টা কৰিম হয় হয় মই দেশখাই মোকমৰা গাঁৱত উপস্থিত হৈ আছো এতিয়া ক'ব তেখেতসকলে তেখেতৰ মোৰ কাহ হৈছে হয় আপুনি জানিব পাৰিছে তেখেতে কাহ বুলি ক'লে তাৰ কাহ বুলি ক'লে ন আপুনি বিড়ি চিগাৰেটটো বেছিকৈ খোৱা আৰম্ভ কৰক আৰু হ'ল কাহ বুলি ক'লে ন তাৰপিছত আপোনাৰ ভাংটো অলপ বেছিকৈ খালে হ'ল তাৰপিছত নিম এইবিলাক মৌ তুলসী এইটো খাব মুঠেই নালাগে এইখিনি খালে নিশ্চয় ঠিক হ'ব এইটো আপোনাৰ মিনিমাম 1 বছৰ মানে ভাং চিগাৰেট এইটো খালে ভাল হৈ যাব বাৰু তেখেতে গম পাইছে চাগে এইটো কিমান দিন কৰি থাকিব লাগিব এনে মিনিমাম 8 মাহ 9 মাহ কৰিলে হৈ যাব 8 মাহ 9 মাহ কৰিলে হৈ যাব ন ৰেগুলাৰ কৰি থাকিব লাগিব ঠিক আছে আমি আৰু এবাৰ যাই লম তেখেতৰ তাত ঠিক আছে মোৰ পেটৰ বিষ হৈছে হয় আপুনি শুনিব পাৰিছে পেটৰ বিষ বুলি ক'লে তেখেতে পেটৰ বিষ বুলি ক'লে ভীমকল দৈনিক যেতিয়া পেটৰ বিষ উঠে ভীমকল 4-5টা খালে হ'ল আৰু হ'ল কি বুলি কয় আপোনাৰ বাহৰ পাত খালে হ'ল আৰু মিঠা বস্তু যিমান পাৰে সিমান বঢ়াই খাওক এইটো মিনিমাম 6 মাহ মান খালে নিশ্চয় ভাল হৈ যাব ভীমকল মানে আপুনি বুজি পোৱা নাই আপুনি কোনটো মানে আঠিয়া কলটো মানে কি কোনটো খাব লাগিব গাছত পকাটো নে না দোকানত গেছ দি খালি পোৱাটো মালভোগ কলটো খাব পাৰে মালভোগ কলটো ভাল হ'ব ঠিক আছে বাৰু আমি এতিয়া কন্টেক্ট বিৰতি লৈ লওঁ বিৰতিৰ পিছত আমি পুনৰ আহিম এতিয়া কন্টেক্ট বিৰতিৰ পিছত পুনৰ আহিম আপোনালোকে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক আৰু নতুন নতুন ভিডিঅ' চাই থাকিবলৈ ঘণ্টা বটনটো দবাই দিয়ক বিৰতিৰ পিছত আমি পুনৰ উভতি আহিছোঁ হয় এতিয়া আমি ডাঙৰীয়া এটা ফোন কল এটা লৈ লওঁ হয় জনাব আপুনি ক'ৰ পৰা কৈছে মই উলুবাৰীৰ পৰা কৈছো উলুবাৰীৰ পৰা কোৱা বুলি ক'লে এখেতে আপোনাৰ ৰোগটো জনাব ডাঙৰীয়া মোৰ ভয় লাগি থাকে ৰাতি বয়সটো কিমান আছিল ডাঙৰীয়া আপোনাৰ প্ৰায় 41 বছৰ মান হ'ব আপুনি এটা কাম কৰিব পাৰে যোনদিনা মানুহ মৰে সেইদিনা আপুনি উৰ্ধ উলংগ হৈ শ্মশানত সেই টপ কৰি থাকিলে হ'ল এইটো মিনিমাম আপুনি 6 মাহ মান কৰিব হয় ডাঙৰীয়া আপুনি বুজিব পাৰিছে হয় হয় বুজিব পাৰিছে নেক্সট আমি আৰু এটা ফোন কল এটা লৈ ল'ম ইয়াৰ এতিয়া মানে মোৰ এটা প্ৰব্লেম হৈছিলে ডাঙৰীয়া সেইদিনা আপোনাক মই কল কৰিছিলোঁ তো মোৰ মানে ৰাতি মানে এই যে শুব গ'লে টোপনি আহি যায় এইটো মোৰ প্ৰব্লেমটো আপুনি মানে শুব গ'লে টোপনি আহি যায় এইটো প্ৰব্লেমটো এতিয়াতো আপুনি বিৰাট ডাঙৰ প্ৰব্লেম হয় আপোনাক মই এতিয়া আপোনাৰ টোপনি নালাগে এতিয়া মানে শুব গ'লে টোপনি লাগি যায় এতিয়া নালাগে এইটো প্ৰব্লেমটো মই আপোনাক আগতে কৈছিলোঁ আপোনাৰ ৰাতি শুব গ'লে আপুনি এটা কাম কৰিব ৰাতি আপুনি নুশুব এনেকৈ আপুনি 6 মাহ মান নুশুব ৰাতি শুব নালাগে দিনত শুব খুলিলে শুব পাৰে নুশুলে এতিয়া আপোনাৰ ইচ্ছা দিনত আৰু ক'ত হ'ব আপোনাৰ কাম কাজৰ কোনো কথা আছে আপুনি এতিয়া ৰাতি 6 মাহ মান নুশুব নিশ্চয় ঠিক হৈ যাব ঠিক আছে বাৰু ঠিক আছে এই মুহূৰ্তত আৰু এটা ফোন কল আহিছে ফোন কলটো আমি লৈ লওঁ হয় জনাব আপুনি ক'ৰ পৰা কৈছে
মই হাজোৰ পৰা কৈছোঁ। হাজোৰ পৰা কৈছে হয় আপোনাৰ প্ৰব্লেমটো জনাব ডাঙৰীয়া মোৰ ছালৰ দুখ। ছালৰ দুখ বুলি ক'লে ছালৰ ৰোগ বুলি ক'লে ন বয়সটো কিমান জানিলে বয়সটো কিমান ডাঙৰীয়া আপোনাৰ বয়সটো 21। তাৰ মানে খুজতি ন ছালৰ মানে খুজতি আৰু ছালো সেনেকৈ। খুজতি তাৰ মানে আপুনি এটা কাম কৰিব চৰতৰ পাত 4-5টা মান বটি লৈ গাত সেই যোনখিনি খুজাই সেই ঠাইত লগ প্ৰলেপ দিলে হ'ল তাৰপাছত আপোনাৰ এই কচু অলপ ক'লা কচুটো গাত ঘঁহি ল'লে হ'ল ল'লে তাৰপাছত নিশ্চয় এনেকৈ 6-7 মাহ মান কণ্টিনিউ আগবেলা পিছবেলা লগাব লাগিব নিশ্চয় ভাল হৈ যাব ঠিক আছে ডাঙৰীয়া আপুনি শুনিব পাৰিছে হয় আমাৰ সংযোগ বিচ্ছিন্ন হৈ গ'ল ডাঙৰীয়া ঠিক আছে বাৰু আমি আজিলৈ ইয়াতে বিদায় লওঁ নেক্সট আমি আৰু আহিম হয় চাই থাকিব আমাৰ ডাঙৰীয়াৰ সৈতে